বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ। অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ। 2019 চনত অনুষ্ঠিত হোৱা ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল অসমৰ 5জনকৈ পৰীক্ষাৰ্থী। উল্লেখযোগ্যভাৱে প্ৰাক্তন অসমৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ কুলধৰ শইকীয়াৰ পুত্ৰ অৰণ্যক শইকীয়াই 59 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে। জানিব পৰা মতে তেওঁ 2017ত অনুষ্ঠিত হোৱা UPSCৰ পৰীক্ষাত 148 নম্বৰ স্থান পাই ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ বাবেও চিলেক্ট হৈছিল আৰু বৰ্তমান তেওঁ IPSৰ ট্ৰেইনিঙো সম্পূৰ্ণ কৰিছে। ইয়াৰ লগতে যোৰহাটৰ চিজেল আগৰৱাল আৰু নিবেদিতা দত্তই ক্ৰমান্বয়ে 112 নম্বৰ আৰু 697 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে। বাকী দুইজন তপন ডেকা আৰু কিশোৰ সূত্ৰধৰেও 766 আৰু 784 নম্বৰ স্থান দখল কৰিছে বুলি জানিব পৰা গৈছে। 3.0 আদেশত চলি থকা সীমাবদ্ধতাসমূহত কিছু শিথিলতা অনাৰ লগতে জিম আৰু য়োগা চেণ্টাৰসমূহো মুকলি কৰি দিয়া হৈছে। কিন্তু কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছু গাইডলাইন জাৰি কৰিছে। আহক জানো এই গাইডলাইনসমূহ কি কি। বয়সস্থ লোক, গৰ্ভৱতী মহিলা আৰু 10 বছৰতকৈ কম বয়সৰ ল'ৰা-ছোৱালীক বন্ধ ঠাইসমূহত পৃথককৈ য়োগা কৰাৰ নিৰ্দেশ অন্য লোকসমূহে মুকলিকৈ কৰিব পাৰিব। লগতে জিম আৰু য়োগা চেণ্টাৰত ব্যায়াম কৰোঁতে লোকসমূহে কমেও 6 ফুট দূৰত্ব মেইনটেইন কৰাটো বাধ্যতামূলক। ব্যায়াম কৰোঁতে মাস্ক পিন্ধাটো বাধ্যতামূলক। চেণ্টাৰসমূহত অক্সিজেন লেভেল জুখিব পৰা মেচিন থকাটো আৱশ্যক। চেণ্টাৰসমূহৰ প্ৰৱেশদ্বাৰত চেনিটাইজাৰ আৰু তাপমান জোখা মেচিন থকাটো জৰুৰী। জিমসমূহত এয়াৰ কণ্ডিশ্যনাৰসমূহৰ তাপমান 23ৰ পৰা 30 ডিগ্ৰীত থকাটো জৰুৰী। ব্যক্তিসমূহৰ মোবাইল ফোনত আৰোগ্য সেতু এপ থকাটো বাধ্যতামূলক। ভিৰ কম কৰিবৰ বাবে বেটছসমূহৰ বাবে নিৰ্দিষ্ট সময় ঠিক কৰি দিয়াটো জৰুৰী। চেণ্টাৰসমূহত কৰোনা সংক্ৰমণৰ পৰা বাচিব পৰা জাননীযুক্ত পোষ্টাৰ লগোৱাটো ভাল। ব্যক্তিসমূহৰ অহা যোৱা কৰাৰ তথ্যসমূহ ৰেজিষ্টাৰ বুকত লিপিবদ্ধ কৰাটো বাধ্যতামূলক। জিম চেণ্টাৰসমূহত টোপনি যোৱা, ষ্টিম বাথ আৰু স্পা কৰা অনুমতি এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই। লগতে জনাব খুজিছোঁ যে কেৱল কণ্টেইনমেণ্ট জোনৰ বাহিৰৰ চেণ্টাৰসমূহে খোলা থাকিব। আগবাঢ়িছোঁ আমাৰ তৃতীয়টো খবৰলৈ, য'ত ভাৰত-চাইনা বিবাদৰ প্ৰভাৱ IPLতো দেখিব পৰা গৈছে। এইবাৰ চাইনিজ মোবাইল ফোন মেকিং কোম্পানী ভিভ'য়ে IPLৰ টাইটেল স্পনচাৰিঙৰ পৰা ব্ৰেক ল'ব লাগিব বুলি জানিব পৰা গৈছে। ভিভ'ৰ লগত IPLৰ কণ্ট্ৰেক্ট মতে আৰু 3 বছৰলৈকে স্পনচাৰিং কৰিব পাৰিব। সেয়েহে তেওঁলোকে পুনৰ 2021-22-23ত পুনৰ স্পনচাৰিং কৰাৰ সম্ভাৱনা আছে। যিহেতু গালৱান ঘাটিত হোৱা সীমা বিবাদৰ বাবে দেশত চাইনিজ প্ৰডাক্টসমূহৰ ঘোৰ বিৰোধিতা কৰি থকা হৈছে, তাৰ প্ৰভাৱৰ ফলস্বৰূপে BCCIয়ে এই সিদ্ধান্ত ল'বলগীয়া হৈছে বুলি জানিব পৰা গৈছে। বা দেশৰ বিভিন্ন নিউজ চেনেলসমূহত অথবা কোনো ৰাজনেতাৰ মুখত আমি শুনিবলৈ পাওঁ যে কৰোনা ভেকচিন আৱিষ্কাৰ হ'লে আকৌ পুনৰ আগৰ অৱস্থা ঘূৰি আহিব। কিন্তু বাস্তৱত এই কথা ইমান সহজ নহয়। হাৰ্ভাৰ্ড TH ছান অফ পাব্লিক হেল্থৰ এজন সংক্ৰমণ বিশেষজ্ঞ ইউনটান গ্ৰাডৰ মতে ভেকচিন কোনো ছুইচ অন বুটাম নহয়, যাৰ দ্বাৰা সকলো পূৰ্বৰ দৰে ঠিক হৈ যাব। তেওঁ কৈছে যে ভেকচিন অহাৰ পিছতো সোনকালে শেষ নহয় এই ভয়াৱহতা, বৰঞ্চ বিশ্বজুৰি চাহিদা, যোগান, আন্তৰ্জাতিক সংহতি এই সকলো নতুনকৈ পৰীক্ষাৰ সন্মুখীন হোৱাৰ দৰে হ'ব। আগবাঢ়িছোঁ আমাৰ টেকন'লজি ৰিলেটেড খবৰলৈ। দেশত চাইনিজ ব্ৰেণ্ডসমূহৰ বিৰোধিতাই ঘৰুৱা ব্ৰেণ্ডসমূহক বৈকল্পিকভাৱে গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলগীয়া উৎসাহিত কৰিছে, যাৰ ফলস্বৰূপে মঙলবাৰে মোবাইল ফোন মেকিং কোম্পানী লাভায়ে নিজৰ Z ছিৰিজৰ এক নতুন ফোন Z66 লঞ্চ কৰিছে, যাৰ মূল্য 7,777 টকা ৰখা হৈছে। ইয়াৰ স্পেচিফিকেশ্যনসমূহলৈ চাবলৈ গ'লে Z66T 2.5D কাৰ্ভ স্ক্ৰীন, 19:9 এছপেক্ট ৰেচিঅ'ৰ সৈতে 6.08 ইঞ্চৰ LCD প্লাছ দিয়া হৈছে। ইয়াৰ লগতে 1.6 GHz অক্টা কোৰ প্ৰচেছৰৰ সৈতে 3GB ৰেম আৰু 32GB ষ্ট'ৰেজ কেপাচিটি হ'ব এই ডিভাইচটোৰ। কৰোনাৰ বিভীষিকাৰ সময়ত বিশ্বৰ সকলো দেশৰ চৰকাৰে মাস্ক পিন্ধাটো প্ৰায় বাধ্যতামূলক কৰি দিছে। এই সন্দৰ্ভত জাপানৰ এটা ষ্টাৰ্টআপ কোম্পানীয়ে বনাই উলিয়াইছে স্মাৰ্ট মাস্ক। সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে ফোনত সংলগ্ন এক এপৰ জৰিয়তে ফোনত অহা নটিফিকেশ্যনসমূহ মাস্কখনে পঢ়ি শুনাব পাৰে। লগতে এই মাস্কখনে জাপানীজ ভাষাক আৰু আনটা ভাষালৈও অনুবাদ কৰিব পাৰে। জনাব খুজিছোঁ যে এই স্মাৰ্ট মাস্কখনৰ মূল্য কেৱল $40 অথবা 3,000 টকা। ইয়াৰ লগতে জনাব খুজিছোঁ যে অহা 6 আগষ্টৰ পৰা আৰম্ভ হ'ব এমাজন প্ৰাইম ডে', যাৰ জৰিয়তে বিভিন্ন প্ৰডাক্টসমূহত বহুতো ডিছকাউণ্ট আৰু অফাৰ থাকিব। উল্লেখযোগ্যভাৱে ইক'ডট স্মাৰ্ট বাল্ব বাণ্ডলসমূহত 60% ডিছকাউণ্ট দিয়া হ'ব আৰু ফায়াৰ TV ষ্টিক আৰু ফায়াৰ TV ষ্টিক 4Kও দিয়া হ'ব 40% ডিছকাউণ্টত।
চাকৰি সন্ধানকাৰীসকলৰ বাবেও আছে এক সুখবৰ। নৰ্থাৰ্ণ কোল ফিল্ডছ অৰ্থাৎ NCLত প্ৰায় 512টা পদ মুকলি কৰা হৈছে। এই পদসমূহত এপ্লাই কৰিবৰ বাবে আপোনাৰ বয়স 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। সবিশেষ তথ্যৰ বাবে NCLৰ অফিচিয়েল ৱেবছাইট nclcil.in ত চেক আউট কৰিব পাৰে আৰু এপ্লাই কৰিবৰ বাবে ইচ্ছুকসকলে এই ৱেবছাইটৰ জৰিয়তে 25 আগষ্টৰ আগতে নিজৰ আবেদন জমা দিব পাৰে। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম। ধন্যবাদ। জয় অসম।